পালো লাড়ু টেমা দেখি পেলাই খাওঁ খাওঁ লাগিছে লগতে এটা নৈয়ে নাই বা পাহাৰী হাংগাই থাল অসমখনবৰ কন্ট্ৰল কৰা টান হৈছে দেই গাইছ টাইম পাস কৰি দিলে নামিতি Hey guys, good morning. Welcome to my new vlog. So guys, উঠি কিনে মই আহি গেলো নতুন এটা দিন আৰু ৰাকেশ জুনিয়ৰ আহি গেল গাইছ অসমত নতুন ভিডিঅ' লৈ হত প্ৰণাম জনাইছো হত প্ৰণাম তো গাইছ মোৰো মানে কি হৈছে টোপনি খতি তুই মানে পিছে নাৰা আছি আই যোৱাকালি বেগ গেছলো উপায় নাই নকাও দে আৰু গাইছ তো যি নহওক আজিৰ ভিডিঅ'টোত মই আপোনালোকক গাইছ ক্লিয়াৰ কৰিব লগা আছে এই যে কেদাৰনাথ ট্ৰিপ আহি আছে অহা 26 অক্টোবৰত মই যাম তো আজি গোটেইখিনি একদম ফুল ডিটেইলছ লগতে গোটেই একদম কভাৰ কৰি দিব লাগিব কাৰণ কি যায় না কালিৰ পৰাই মোৰ হাতত টাইম নাই যিহেতু দুৰ্গা পূজাত দোকান দিম তো কালি বজাৰ আছে তাহাঁতো দুৰ্গা পূজা আহিলেই মাত্ৰ হাতত 2 দিন আছে গাইছ তো আজি মোৰ লগত কেদাৰনাথত কোন যাব কি গাড়ী ফাইনেল ঠিক হ'ব আজি গোটেইখিনি দেখেই ভিডিঅ'টো শেষ কৰিব লাগিব তো গাইছ এতিয়া উলচু জল ওলাই প্ৰথমখিনি বকা হ'ল আৰু ঘৰ পৰা লৈ এটা পানী বটল মানে মোক পানী বটল লাগাই আছে গাইছ এই ৰাতিপুৱাৰ পৰা এই ৰাতিক গেলি আৰু হাল্লা দি থকা যাব না গল চল শুকাই গেলে ফাটি যাব কেতিয়াবা গাইছ জল আৰু গাড়ীত তেল বাদ দি গাইছ নালকে জল তাকলাই না যাও বিতুবান কোল আজি লগত লৈ যা বিতুবান ৰেডি না ৰেডি কিন্তু কি কাপোৰ পিন্ধি দিছ দেখছনা কিয়া স্পটিং নলবাৰী যোৱা কথা অলপ ভালকৈ আহিলো এইটো তাক জানো কোনবা চাব হে গাইছ আৰু ভালকৈ যাই কি কৰবি পাচলি হাফ পেণ্ট গেঞ্জি মাৰি লৈ মই হলে কেতিয়াবা গেঞ্জি মাৰি আহিম ল গাইছ আৰু গোটেই নলবাৰী যোৱা কথা বোলে জানো ডুবাই আহি যাব চলিৰ ভাষা পুৱাই ভাই তোক লাগাল পালে ৰাস্তাত কি কৰি আছে ইয়াতে দে কিবা এটা লগাই দিয়ে হাল্লা এটা লগাই দিয়ে চকু তকু ফেলতে দিছি এই পালো লাড়ু টেমা দেখি পেলাই খাওঁ খাওঁ লাগিছে আনি বুদ্ধি এটা ক'ত যা তই মোৰ এখন বেউলৰ ভেলান হৈছে গাইছ ভাই দিম ৰ কাষত পাগলা দিয়া নদীটো আছে না ঘোঁৰা গাড়ী হে জানো গাইছ এখন স্কুটি তিনিটা যাব পাৰি এনে অৱস্থা নাই বাপৰে বাপ যুঁজি ফাইনেলি মোৰ গাড়ীখনত 3টা উঠেক দক উঠাইছো দে গাইছ মৰবো না নহলি আহি পালো নলবাৰী কলেজ আৰু ইয়াতে ইলেকশ্যন চলছে আজি বাপৰে বাপ হয় ৰ'ব তুমি আৰু কি আছো ইয়াতে জামিন কৰিম মোৰ পিছফালে আছে নলবাৰী কলেজ তাতে চলি আছে ইলেকশ্যন আৰু মই আহি গেলো এখন আপোনালোকে চাব পাৰে ক্লাছিক কাৰ এণ্ড বাইক ৰেণ্টেল তো কেদাৰনাথৰ কাৰণে ফাইনেলি আজি কি গাড়ী নিম গোটেইখিনি একদম ক্লিয়াৰ কৰি দিব লাগে ভাইৰ লগত বহুত টাইম কথা পাতিলোঁ আলোচনা কৰিলোঁ আৰু মোৰ নিয়াৰ কথা আছিল এৰক্স CM 155cc তো সেই গাড়ীখন পোৱা যাব না ভাই ফাইনেল আমি চেষ্টা কৰি আছো কিন্তু এৰক্স খান নহ'লে আমি এণ্টৰ খান দি দিম যদি এৰক্স খান নহয় তো এণ্টৰ কাটিব লাগিব অলপ নতুন চাই তো ফাইনেলি গাড়ী ঠিক হৈ গ'ল আৰু তো টেনশ্যন নাই কোনো ধৰণৰ পাই গেলো গাইজ তো আপোনালোক যদি লাগে নম্বৰটো থাকিব ডেছক্ৰিপশ্যনত স্ক্ৰীনতো আহি আছে গাইজ আপোনালোকে আহিব পাৰে গাড়ী চাড়ী ঠিক কৰি কিনে আহি গেলো বাকী ভাইয়াত ইলেকশ্যন কেনেকুৱা চলি আছে কুত্তাত কৈছে কে মোক যদি খাবাই নোৱাৰো গাইজ খাবাইছে যায় দুনিয়াৰ কুপন দিছে সঁচাই আই আহি পাই গেলো চামতা আৰু চামতা এইকাৰণে আহিলো গাইজ সন্মুখত আছে দুৰ্গা পূজা তো দুৰ্গা পূজা বুলি কিবা তো ল'ব লাগিব কাপোৰ চাপোৰ গাইজ লগতে এটা নৈয়ে নাই বা পাহাৰী হাংগাই থাল তো ফাইনেলি গাইজ আজি এটা প্ৰমোশ্যন ল'লোঁ মানে ইমান বেছি ল'বা নাই আজি এটা ল'লোঁ দাদা এটা কৈ আছে যে নতুনকৈ ডিলাৰ এটা খুলিছি অলপমান বনাই দিব লাগে ৰাকেশ তই তো আছোঁ ৰ গাইজ ডিলাৰটো হৈছে এইটো আৰু ডিলাৰটোৰ নামটো আপোনালোকে চাব পাৰে ৰিচ অটো এজেঞ্চি পূজা ধামাকা অফাৰ চলি আছে গাইজ বাজাজো যিমান যি গাড়ী লাগে তো ইয়াতে পাবো আছোঁ না গাইজ অলপ সুধি দেৱা বাইদেউ দুৰ্গা পূজা স্পেচিয়েল কি অফাৰ চলি আছে ইয়াতে কৈ দিয়ক হয় নমস্কাৰ সমূহ অসমবাসী ৰাজ্যলৈ আমাৰ চামতা ৰিজৰ্ট এজেঞ্চিৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দুৰ্গা পূজাৰ স্পেচিয়েল অফাৰ হিচাপে আমাৰ ফালৰ পৰা আছে এটা ফ্ৰী গিফ্ট ভাল কোৱালিটিৰ এটা ৰেইনকোট পাব তাৰোপৰি হেলমেট চিট কভাৰ আছে আৰু ডিছলক আছে আৰু একদম 5,000 মানৰ পৰা মানে গাড়ী ইয়াত ওলাব মানে সেদিন যদি আপোনালোকে ইয়াতে বাজাজৰ ফালৰ পৰা গাড়ী কিনিব আহে বিভিন্ন ধৰণৰ গিফ্ট পাব আৰু মাত্ৰ 5,000 টকা দি গাড়ী উলাই লৈ যাব পাৰিব ডাউন পেমেন্ট মাত্ৰ 5,000 টকা গাইছ লৈ যা আহিলে এইটো হৈছে দিলে দুনিয়াৰ গাড়ী পূজা স্পেচিয়েল ধামাকা মানে গোটেই লগাই দিছে তো নতুন গাড়ী কি আছে নতুন নতুন বাজাজৰ যিমান মডেল আছে সব পোৱা যাব ইয়াতে আৰু পুৰণা গাড়ী ৰাখে নেকি ইয়াতে এক্সচেঞ্জ হয় নেকি পুৰণা গাড়ী যিকোনো কোম্পানীৰ যিকোনো 200 বাহন আমাৰ ইয়াতে এক্সচেঞ্জ হ'ব আৰু পূজাৰ এইকেইদিন উপলক্ষে আমাৰ ফালৰ পৰা 2,000 টকা
পুৰণা গাড়ীত এক্সচেঞ্জ বনাছ দিয়া হ'ব বনাজ দিয়া হ'ব মোৰ স্কুটিখনতে থৈ যাই ফেলাই এখন লৈ যাব পাৰিম মানে মই স্কুটিখন থৈ গৈ পেলাই অফাৰৰ লগতে 2000 টকা আমাৰ পৰা বনাছ লৈ পেলাই এখন গাড়ী লৈ যাব আৰে ইয়াৰ বাকী 5000 টকাটো পৰা গাড়ী পায় 5000 টকাৰ পৰা আপুনি ডাউন পেমেণ্ট দিলে গাড়ী ল'ব পাৰিব বঢ়িয়া বঢ়িয়া বাকী আপুনি এড্ৰেছটো বঢ়িয়াকৈ একবাৰ কৈ দিয়কচোন একদম পাৰফেক্ট এড্ৰেছ এড্ৰেছটো চামতা জামৰতল এইখিনি চামতা চক পোৱাৰ আগে আগে ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত নিয়াৰ SBI মানে গাইজ চামতা যি এটা পুৰণা তেল দ্বীপ আছে সেই তেল দ্বীপটো পাৰ আহি লেফ্ট চাইডে আহি এই শান্তি দে গাইছে শান্তি আপোনালোকে চাহ পাৰ ৰাস্তাটো অলপমান দেখাই দিছোঁ শান্তি মানত আছে এটা পুৰণা তেল দ্বীপ সেই পাৰ আহি আপোনতে পাই যাব এই ডিলাৰটো তো এই চাইডে এইটো ৰাস্তা গাড়ী ডিলাৰ আপোনালোকক চব দেখাই দিলোঁ এতিয়া দেখক ৱৰ্কশ্বপটো মানে গাড়ী কিনি পেলাই এটা ছাৰ্ভিচিং কৰিব পাৰিব বা আপোনালোক যদি ঘৰত গাড়ী আছে ভাল কৰিব লাগে তো এটা কৰিব পাৰে আপোনালোক বঢ়িয়াকৈ সেই শান্তিও দেখাই দিওঁ গোটেইখিনি ক্লিয়াৰে কৰি লৈ যাওঁ তাতে বঢ়িয়াকৈ গাড়ী চাড়ী ভাল কৰে গাইজ ইয়াৰ এটা ইমান বেছি নবাকো ডেছক্ৰিপশ্যন সকলোবোৰ ডিটেইলছ থাকিব আপোনালোকে কি কৈছে পইচা অলপ ঘূৰি আহি পালোঁ নলবাৰী টাউন আৰু ভাইহঁতকে লগ পালোঁ ক'ত পাইছে ভাইহঁত বৰমাৰ পৰা আপো বাপ আজি দাদাক লগ পালোঁ চাই ভাল লাগে য়েছ য়েছ বহুত বহুত ধন্যবাদ মানে ভাইহঁতে গাইছ আমাৰ ঘৰত গেলি গেছিল তো ঘৰৰ পৰাই মই কৈছোঁ ফিৰি নলবাৰী টাউনত আছোঁ বেকাৰ আৰু বহুত টাইম ৰখিছে ভাই বেয়া লাগছি অ ভাই চোৱা না তুই অলপমান টাইম ৰখিছে আপোনাৰ কিবা খাৱা এতিয়া নাখাওঁ আৰে বা তাত চাওঁ তোৰ তো গাইছ ৰ'দো দিছি দে আজি আৰু হোটেলত চাহ পানী খাই কিনে ওলাই আহিলোঁ এতিয়া আৰু মই বকপে নৰোঁ দে গাইছ মোৰ দেহাৰ অৱস্থা একেবাৰে বেয়া মানে আৰু নৰোঁ দে গাইছ আকাশ গুচি গ'ল আৰু আহি গ'লো মই আৰু গাছ আপোনালোকক জনাইছোঁ খটৰ প্ৰণাম তো গাছ আজি মানে স্কুলৰ পৰা আহি ডাইৰেক্ট ভাত মাতিছোঁ দেই গাছ আচ্ছা খানা খাইছোঁ আৰু গাছ কিহেদি খাইছোঁ জানেনে বতাহ খাইছোঁ তাৰপিছত পন্তা ভাত খাইছোঁ ৰক গাছ ডাক্তৰে মানা কৰিছে কিন্তু খাইছোঁ আৰু গাছ আৰু ভেন্দি ভজা খাইছোঁ পূৰা মাত দিছোঁ আৰু কদ্দে জ্বলা খাইছোঁ গাছ এই খাইছোঁ দে মচলাটো চাব পাৰে একদম কলোৱা মলোৱা পূৰা বহল আৰু দেখছি না গাছ পূৰা কিবা কিবি লেখা আছে আৰু গাছ মই মানে বহল চোলাই নামত পিন্ধি ভাল পাওঁ আমাৰ মানে এইটো সৰু মামাৰে চোলা দক গাছ কিয় দুৰ্গা পূজা আছে শুক্ৰবাৰৰ পৰা নতুন কাপোৰ ল'ব লাগে গাছ এচিয়াকে নেন চোলাটো পিন্ধি আছোঁ গাছ ৰাকেশ মোক কাপোৰ নিদে হা অলপমান আগতে মই চাইকেল চলাইছোঁ গাছ পূৰা বিবিচাৰ চলাইছোঁ আৰু গাছ আৰু নামান দেৰিকৈ চলাম দক খাম ওলাই পেলাইছোঁ পেট এইবাৰ সৰুবোৱে জেংকা হ'লেও খৰাম নহ'লে মোক ডাক্তৰে মাৰিব কথা বকি নামান মুখখন বেছি অলপমান চাইকেলখনতে জিৰাইছোঁ ৰ'ব আৰু গাছ অসমখনে বৰ কণ্ট্ৰল কৰা টান হৈছে দেই গাইছ সদায় বেলেগ বেলেগ ভিডিঅ' দি থাকিব লাগিব এটা জেগাতে আৰু গাইছ মোৰ মানে মুখখন বেছিহে ভ্লগ বনাই সদায় এটা ভিডিঅ' দি থাকিম আৰু গাইছ চিম্পাঞ্জি হৈ গৈছে দেই মোৰ গোটাই মুখ চুখ দিয়ে বিবিচাৰ হৈ গৈছে ইমান ধেমালি নহয় ভ্লগ বনোৱাটো গাইছ চিম্পাঞ্জি হৈ গৈছোঁ দুৰ্গা পূজাটো আহিছে আৰু গাইছ কালি মানে গুৱা চাব লাগিব ৰ'ব স্কুলৰ পৰা আহি ডাইৰেক্ট আমি ৰাখিছে আৰু মই গুৱা চাব যাম ভাল লাগে কিবা এটা গুৱা চৰাই দেখিলে আৰু গাইছ দোকান আহি আছে পুৰা আখানত মই বহিম গাইছ পুৰা কিয়ক চাবাৰে মুৰ্গী ছাগালে হাঁহ পাৰে গোটেই বিবেচাৰ হৈ গৈছে দেই গাইছ আৰু গাইছ মোৰো গোটেই দেহাতে মুৰ্গীৰ নিচিনা হৈছে নাও চালাই ঘূৰি ফুৰা গাইছ একদম মুৰ্গীৰ নিচিনা হৈ গৈছে দেই গাইছ মই ঘামে গোটেই লগ লাগছে আৰু গাইছ ইটাৰ ইমান বগিনাতকৈ বিদায় প্ৰজ্ঞান গুচি গ'ল আৰু মই বঢ়িয়াকৈ গা চা ধুই কিনে আহি গ'লোঁ টাইমৰ মানে অভাৱ হৈছে গাইছ 24 ঘণ্টাৰ জেগাত মোক 30 মিনিট লগা আছিল তেতিয়া অলপমান শান্তি পাম বাপৰে বাপ মেনেজ কৰিব পৰা নাই গাইছ তো যি নহওক বাহুল্লুগিলা বাদ দিলোঁ গাইছ এতিয়া আহিম একদম মেইন ইম্পৰ্টেণ্ট টপিক আজিৰ ভিডিঅ'টোত তো সেইটো হৈছে গাইছ মোৰ লগত কেদাৰনাথ ৰাইডত কোন যাব তো চাক গাইছ লগটো বহুতোকে ধৰিছিলোঁ তো এতিয়া মানে বহুতে প্ৰব্লেম দেখি আছে যি ৰাকেশ ঘৰো প্ৰব্লেম মোক বাইক লৈ যাব নেদে কাৰোবাৰ বেমাৰ দুৰ্গা পূজা আছে কাৰোবাৰ পইচা নাই তো এতিয়া যাই লাষ্টত 2টা না 3টা চলি বচছি তো সিহঁতে এতিয়া মোৰ লগত গাইছ যায় নে নাযায় ঠিক একদম কনফাৰ্মটো আজিও দিব পৰা নাই তো এইখিনিয়ে কথা ক'লোঁ গাইছ কেদাৰনাথ যাব খুজিছোঁ যামেই আকলা হ'লেও গুচি যাম এণ্টৰক লৈ হ'লেও যাম মানে ইমান ভাবি থাকি লাভ নাই গাইছ ক'ৰবাত যাব আলছোঁ পইচা পাতি টেনশ্যন হাবি যাবি যি হয় হ'ব কিছুমান মনৰ ইচ্ছা থাকে নাই ইচ্ছামতে কাম কৰিব লাগে মই সেনেকুৱা ভাল পাওঁ আৰু মই কনফিডেঞ্চ লেভেল জোচ মই একদম ফুল দি ভাল পাওঁ গাইছ তো এইবিলাক মই ইমান চিন্তা কৰি থকা নাই মোৰ লগতনো কি পইচা আছে তো ওলাই যাম যাই পেলাই আধা ৰাস্তাত গুগল পে' কাৰোবাক দিম তো মই আকলা আহিলেও ওলাই যাম এইখিনিয়ে কথা দিছোঁ গাইছ 26 তাৰিখ হৈ গ'ল ৰাতি আৰু মই ওলাই আহি গ'লোঁ তো কালি মানে আমাৰ যিখন দুৰ্গা পূজাত দোকান দিম সেই দোকানৰ কাৰণে মাল আনিব যোৱাৰ কথা আছিল কিন্তু হ'লে সেইটো কেঞ্চেল হৈ গ'ল তো ফাইনেলি গাইছ কালি মই মোৰ কাৰণে দুৰ্গা পূজাৰ কাপোৰ আৰু প্ৰজ্ঞানৰ কাৰণে কিনিম তোক কি কাপোৰ লাগিব আৰ্মি জোৰা আৰে ইয়াৰ আৰ্মিৰ কাপোৰ দিম আৰু ফাইনেলি গাইছ আজি প্ৰজ্ঞানৰ স্কুলৰ পৰীক্ষাৰ বহি দিছি কিন্তু আজি মাত্ৰ 2টা হৈ দিছি তো কালি গোটেইখিনি বহি দিব কালি গাইছ গোটেইখিনি আপোনালোকক দেখি দিম কেনে ফাৰ্ষ্ট কৈছোঁ কথা দুৰ্গা পূজাৰ আমাৰ কাপোৰো কিনি দিম আৰু বহি দিব না কালি পৰীক্ষা অসমীয়া হিন্দী
তাৰপিছত গণিত ছবি মাংস আনছো ৰ গাইছাক মাংস খুৱাম ৰ তো নিপু আছে এফালে নিপুক Hi, guys. আজি ৰাতি বঢ়িয়াকে ৰাখিম Harnessing is back, guys. য়েছ আৰু নিপুই গাইছ এতিয়া অলপমান ছবি আঁকে বোলে তো আঁকচোন বাৰু কি আঁকা চাওক তো ফাইনেলি গাইজ মই জুম চুম কৰি ৰেডি একদম ৰাকেশক বনাবৰ কাৰণে এতিয়া ৰাকেশ বহি আছে তো ৰাকেশে এডিট কৰি আছে ৰাকেশক এডিট কৰা আঁকিম মই ইয়াতে তো কেনে হয় আপোনালোকে দেখা পাব চাই থাকক মোৰ ফাইনেলে ছবি আঁকা হ'ল এখন দলমাত দিলোঁ এখন ৰাকেশৰ ছবি ফাইনেল ৰাকেশ হ টাইম পাছ কৰি দিলোঁ আমি এতিয়া ভয়ংকৰ আছে এবাৰ টাইম পাছ কি কৰি থকা নাই মা কচম দিলছে কৈছো ভাষাহীন ধেমালি আৰু এইখিনি তই কি কৰি দেখছি বে অ' মাই গড কেনেকুৱা এটা লেভেল ৰাখছি বে ভাষাহীন হৈ গৈছোঁ এই গাইজ মোৰ শব্দৰ অভাৱ কিনো ক'ম ক'ৰবাত ধৰোঁ এই চেৰখানত 20 মিনিটমান সময় বহি আছোঁ সি যাতে আছে বোলে ৰাকেশটোক আকৌ ৰোৱা আৰু এনেই একচি পালে টাইম পাছৰ কাৰণে এখন টাইম পাছৰ ছবি গাইজ হা আৰু বা কি কমাই গাইজ শত শত প্ৰণাম চেলুট যিমান যি দিব লগা আছে গোটাই দিব লাগিব এই কেনেকৈ খাই ভাই একদম একুৰেট ৰাখছে দেখোন নাই প্ৰেক্টিছ কৰিব নখাওঁ দে ভাষাহীন দে গাইছ তো যদি আপোনালোকৰ কাৰোবাক এনেকুৱা ছবি লাগে গাইছ কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনত থাকিব ফোন নম্বৰ চোন নম্বৰ তাত এনেই দিছোঁ চবেই জানেইতো মানে গাইছ বাপ দে আৰু ই এক স্কেটছ শ্বুটাৰ এক মানব লাগিব অদ্ভুত তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব গাইছ আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ মানে ভয়ানক ৰাখিছে গাইছ মোৰ মানে কি ক'ম আৰু ভাষা নাই দেই গাইছ